কেনে আছে? আজি মই যাব ওলাইছোঁ জেগত বৰনামঘৰলৈ, মানে আজি পাপৰি বা আহিব, গতিকে বিহু চাবলৈ যাম। আজি বহাগী বিদায় আছে। আমাৰ সদায় নখলা বৰনামঘৰত বহাগী বিদায় পাতে প্ৰত্যেক বছৰে। যোৱা বছৰ মাতা কথা আছিলে পাপৰি বাক, গতিকে যোৱা বছৰ মাতা নহ'ল, দেশৰ কিবা প্ৰব্লেম হোৱাৰ কাৰণে, আৰু এবছৰ আহিব। আৰু গতিকে ব্লগটো ৰাতিৰ পৰা আৰম্ভ কৰিছোঁ। এতিয়া 11:30 বাজি গৈছে। এতিয়া মই যাব ওলাইছোঁ পাপৰি বাক চাবলৈ বিহু তুলিলে, আৰু আপোনালোকক কি হয় দেখাই যাম ব্লগ। আৰু এতিয়া মই যাব ওলাইছোঁ, একদম পূৰা ৰেডি দেখিছেনে, একদম পূৰা ৰেডি। আৰু এইটো আছে নিবলৈ, এইটো কাণত লগাই ল'ব লাগিব, তেতিয়া মানে চাউণ্ড যিটো DJ চাউণ্ড ডাইৰেক্ট কাণত পূৰা নাবাজে। এইটো এনেও যদি গান চান নোহোৱাকৈ লগাই থৈ দিয়ে তেতিয়াহ'লে মানে চাউণ্ডটো অলপ হ'লেও কাণত কমকৈ সোমায়। গতিকে মই এতিয়া শুই লৈছোঁ, মানে 10টা বজালৈকে শুই লৈছোঁ। এতিয়া ভাত পানী খাই এতিয়া যাব ওলাইছোঁ। আৰু এতিয়া ব্লগ কৰি থাকোঁ, আৰু ৰাস্তাত কেমেৰা অন কৰোঁ নকৰোঁ চাই লওঁ। তো যদি অন নকৰোঁ তেতিয়াহ'লে বিহু তুলিত পূৰা অন কৰিবলৈ আপোনাক দেখাম লাইভ। বাই বাই। আমি এটা অসমীয়াত শব্দ আছে, আঁঠুত মূৰ লগা হওক, মানে এনেকৈ জীয়াই থাকক, এই মূৰটো আঁঠুত লগ লাগি থাকক, সেই বয়সলৈকে জীয়াই থাকক আমাৰ মাজত, আৰু তেওঁ আশীৰ্বাদ পৰিপুষ্ট হৈ আমি আমাৰ অসমৰ সকলো জনগোষ্ঠীয়ে সুস্থ মালটো পার হয়ে গেছে। হেল্ল' গুৱাহাটীত যে আপুনি ধুনীয়াকৈ একেবাৰে গছৰ ওপৰত নেটৱৰ্ক নাপাই পেলাই কথা পাতি আছিলে।
আহিলোঁ একদম ফটো চটো উঠি পেলাই এতিয়া গৈ আছোঁ আগৰ পিনে বহুত বৰষুণ বেছি মই এতিয়া গৈ আছোঁ গাইজ বিহু প্ৰগ্ৰেম শেষ আৰু আজিৰ পৰা আমাৰ জাগিৰোডত বিহু প্ৰগ্ৰেম ইমান ডাঙৰ নাই গতিকে পাপৰি বাও যাব ওলাইছে আৰু ময়ো ঘৰত যাব ওলাইছোঁ আৰু ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট কৰি থৈ যাব আৰু সকলোকে বাই বাই দিলোঁ আজি ব্লগটোত আৰু ব্লগ আহি আছে বাৰু চাব আৰু বাই বাই